তো এটাই কথা কওঁ, হালত একদম বেয়া, জাষ্ট এপিনে গাড়ীখন ফচি গৈছিল। তো কি বুলি ক'ম, অলপমান ভাল ৰাস্তা পাইছোঁ যদিও এতিয়াও ইমান পাৰফেক্ট ৰাস্তা বুলি ক'ব নোৱাৰি। তো হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু মানে কথাটো কি, এইটো যিটো মই ব্লগ শ্বুট কৰি আছোঁ এইটো বৰ্তমান ৰাতি শ্বুট কৰি আছোঁ। মানে কথাটো কেনেকুৱা, দিনত কামত লাগি আছিলোঁ, কামত লাগি থকাৰ বাবে মানে তেনেকৈ ব্লগ কৰিব পৰা নাই। বাট ভাবিছোঁ আজি এই ব্লগটো আপোনালোকৰ মাজত এৰি দিওঁ। আৰু ব্লগটো চাই আপোনালোকে নিশ্চয়কৈ এটা কথা বুজি পাব যে প্ৰকৃতিৰ ওপৰত যিমান আমি ধ্বংসলীলা চলাই গৈ আছোঁ তাৰ ফলত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, এই সকলোখিনি আপোনালোকে এই ব্লগটোত চাবলৈ পাব। তো ইণ্ট্ৰটো ষ্টাৰ্ট কৰিছোঁ বৰ্তমান এই ৰাতি, বেছি চিঞৰ বাখৰ নকৰোঁ যিহেতুকে মানে বহুত মানুহ শুই আছে ন। তো হেল্ল' গাইজ, হোৱাটছ আপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ, আপোনালোকে সকলোৱে গম পায় যে আজিৰ পৰা কিছুদিন আগতে আমি এটা ইভেণ্টত গৈছিলোঁ আপাৰ আছামৰ বাবে। আৰু আপাৰ আছাম ইভেণ্টটো অলৰেডি আমাৰ কমপ্লিট হৈ গ'ল। কমপ্লিট মানে খুব ভালদৰে কমপ্লিট হৈ গ'ল। কমপ্লিট হৈ যোৱাৰ পিছত পৰহি আমি গুৱাহাটী আহি পাই গ'লোঁ। তাৰপিছতে মই তাৰ পৰা তিনিটামান মেবি ব্লগ দিলোঁ। মাজুলীৰ পৰা এটা, তাৰপিছতে নেক্সট আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙৰ পৰা এটা, তাৰপিছতে তেনেকৈ মানে মই প্ৰায় 3টামান ব্লগ দিছোঁ। আৰু মেমৰি অফ আপাৰ আছাম বুলি এটা ব্লগ আপলোড কৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে চলাই ডিছক্ৰিপশ্যনত লিংক দি আছে, আপোনালোকে ক্লিক কৰি পেলাই লিংকটো এবাৰ চাব পাৰে। কিন্তু এই আপাৰ আছাম আমাৰ যিটো জাৰ্ণি আছিল, আপাৰ আছাম জাৰ্ণিটো এটা মানে অতি ভয়ংকৰ এটা জাৰ্ণি আছিল, যেতিয়া আমি হাফলঙৰ পৰা হাইলাকান্দিলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু সেই মুহূৰ্তত কিছুমান মই ভিডিঅ' ক্লিপ লৈছোঁ, সেই ক্লিপখিনি এবাৰ আপোনালোকক লগাই দি আছোঁ। আপোনালোকে সেই ভিডিঅ' ক্লিপখিনি এবাৰ চাওক আৰু বুজি উঠক দৰাচলতে কেনেকুৱা এটা শিহৰণকাৰী ঘটনা আমাৰ লগত সংঘটিত হৈছিলে। আপোনালোকে এই ব্লগটোৰ জৰিয়তে চাব পাৰিব। আৰু মই অনুৰোধ জনাম, সেই যিটো পথ, সেই পথছোৱা যাতে অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰে। অলৰেডি কামত লাগি গৈছে, ৱৰ্কাৰসকল কামত লাগি গৈছে ৰাস্তাটো ঠিক কৰাত, কিন্তু বহুত বেছি সময় লাগিব। গতিকে আপোনালোকে এবাৰ ব্লগটো চেক কৰক কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে। তো হেল্ল' গাইজ, অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। মানে কি, বহুত বেছি এটা ডেঞ্জাৰ ভিডিঅ' হয়। লাষ্ট ব্লগ যদি আপোনালোকে চাইছে, আমি হাফলঙত আছিলোঁ আৰু হাফলঙৰ পৰা আমি প্ৰায় 3:30মান বজাত ওলাই দিছোঁ। এতিয়া প্ৰায় 5:40, 6টাই বাজিব হৈছে। তো যিটো ৰাস্তা দি আহি আছোঁ, ৰাস্তাটো বহুত বেছি ডেঞ্জাৰ হয়। তো ইণ্ট্ৰটো ষ্টাৰ্ট কৰি দিছোঁ। একচুৱেলি ইমান বেছি ভয় লাগিছে যে ইণ্ট্ৰ ষ্টাৰ্ট কৰিবলৈ মোৰ সাহস হোৱা নাই, যিটো ৰাস্তা দি আমি বৰ্তমান আহি আছোঁ। তো তথাপিতো ইণ্ট্ৰ যিহেতুকে মই চেনেলত দিওঁ, গতিকে ইণ্ট্ৰটো দি দিছোঁ। হেল্ল' গাইজ, হোৱাটছ আপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ফ্ৰেণ্ডছ, মানে কি বুলি ক'ম আৰু, এইবিলাক আজি গ্ৰাফিক্স চাফিক্স লগাবলৈ মোৰ বিৰাট ভয় লাগি আছে বেছি। ৰাস্তাটো এবাৰ দেখাই আছোঁ, আপোনালোকে চাই লওক। মই বেক কেমেৰা কৰি দেখাই আছোঁ। ফ্ৰেণ্ডছ, পূৰা দেখিব পাৰিছে, এইটো যিটো ছাইড আছে এতিয়া মুকুটদাই যোনটো ছাইডত আছে ড্ৰাইভিং ছিটত, এই ছাইডটো পিনে পূৰা একদম থিয় গৰা গাঁত হয়। আৰু লগতে ৰাস্তা ইমান বেছি বেয়া। এইটো শিলচৰটো হাইলাকান্দি লামডিং টু শিলচৰ ৰোড হয়। এতিয়া বৰ্তমান আমি শিলচৰ গৈ আছোঁ। বাট হাফলং টু শিলচৰ ৰোড হয় এইটো বৰ্তমান। আৰু যিটো ৰাস্তা আপোনালোকক মই দেখাইছোঁ চাওক, অকণ মানুহ আমি ভাল ৰাস্তা পোৱা নাই, একদম পাহাৰীয়া ৰাস্তা। আৰু আমি গৈ আছোঁ এতিয়া, চিধা যাব লাগিব। আমি এতিয়া গৈ আছোঁ, ক'লে মানে আজি হাইলাকান্দি পাওঁগৈ নে নাপাওঁ সন্দেহ, কাৰণ প্ৰায় আমি 3-4 ঘণ্টাৰ ৰাস্তা আমি এতিয়া গাড়ী চলাইছোঁ। বাট এতিয়ালৈকে আমি হাইৱে পাবলৈ সক্ষম হোৱা নাই। তো প্লিজ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। যদি একেবাৰে চিধা হাইলাকান্দিতহে লগ পাম গৈছেগৈ। যদি হাইলাকান্দি, আপোনালোকে আশীৰ্বাদ কৰিব, যদি হাইলাকান্দি ভালে ভালে পাওঁগৈ দেন হাইলাকান্দিতে লগ পাম। চায়দ মানে হয়তো আমি চাগে নেশ্যনেল হাইৱে পাই গৈছোঁ। মই যিহেতুকে এইটো ফোনতে গুগল মেপ চাই গৈ আছোঁ, তো গুগল মেপটো মই চাই লওঁ, একদম হাইলাকান্দিত লগ পাম। গোটেই ৰাস্তাটো পূৰা ধূলি আহি আছে, আপোনালোকে চাওক। এইটো ৰাস্তা হয়নে একচুৱেলি কি হয় একদম মই একো ধৰিব পৰা নাই। পূৰা জহিক হৈ যোৱা এটা অৱস্থা। আৰু মানে কি বুলি ক'ম, হাইৱে বুলি মানে একো নাই, চিনচাপ নাই। আৰু গৈ মানে কেইটামান বজাত পাম বৰ্তমান গম পোৱা নাই। প্ৰায় 96, 94, 95 কিলোমিটাৰ, মেবি 95 কিলোমিটাৰ দেখাই আছে গুগল মেপত। যিহেতুকে আপোনালোক সকলোৱে জানে হাফলঙত পূৰা লেণ্ডশ্লাইড হৈছিলে। তো তাৰপিছতে এই হাইৱেবিলাকৰ এনেকুৱা অৱস্থা। বৰ্তমান আপোনালোকে চাব পাৰে এইখন পাহাৰ হয়, আৰু পাহাৰৰ কাষে কাষে এতিয়া আহি আছোঁ। কাটচিট মানে আপোনাৰ এনেকুৱা হৈছে, কোনোবা এঠাইত এঘৰ কাটচিট মানে প্ৰায় 2-3 কিলোমিটাৰ মূৰেহে আমি এটা মানুহৰ ঘৰ দেখিছোঁ। ঠিক তেনেকুৱা নিচিনা ঘটনা আমাৰ লগত ঘটি আছে। এইপিনে যাব লাগিব মুকুতা। এইটো চিধা
তো এনেকুৱা কিছুমান ঘটনা ঘটি আছে। ইয়াত এখন মেবি এখন হোটেল হয়, হোটেল এখন দেখা পাইছোঁ। মানে হাইৱে কিমান দূৰত পামগৈ তাৰ কোনো ঠিক নাই। মানে বহুত বেছি ভয়ানক, ৰাতি ট্ৰেভেল কৰাটো মুঠতে মানে বহুত বেছি ভয়ানক হয় এনেকুৱা ৰাস্তাৰ মাজেদি। আপোনালোকক কৈছোঁ, যদি কোনোবা হাফলং আহে, হাফলঙৰ পৰা আপোনালোকে যদি হাইলাকান্দি যাম বুলি ভাবিছে, চ' প্লিজ আপোনালোকে ৰাতি ট্ৰেভেল নকৰিব এইটো ৰাস্তা দি। ভুলতো আপোনালোকে ৰাতি ট্ৰেভেল নকৰিব। আমি এতিয়া পস্তাই আছোঁ, কাৰণ ইমান দূৰ আমি ট্ৰেভেল কৰিছোঁ। ৰাস্তাৰ অৱস্থা চাওক আপোনালোকে, মই উলিয়াই পেলাই দেখাইছোঁ। চাওক এয়া ৰাস্তা, ইমান মানে মস্ত মস্ত গাঁত, মস্ত মস্ত শিল। ভাবা নাছিলোঁ হাইলাকান্দি আহি এনেকুৱা এটা অৱস্থা হ'ব। মানে কি ৰাস্তাটো বহুত বেছি বেয়া হয়। যদি কোনোবাই মানে ৰাতি হাফলঙৰ পৰা হাইলাকান্দি যাম বুলি ভাবিছে, প্লিজ আপোনালোকে নাযাব। আপোনালোকে দিনত যাব, পৰাপক্ষত দিনত যোৱাটোৱে বেটাৰ হ'ব আপোনালোকৰ কাৰণে, দিনত যাব। তো ফ্ৰেণ্ডছ, এতিয়া বৰ্তমান আৰু প্ৰায় 79 মান কিলোমিটাৰ বাকী আছে হাইলাকান্দিলৈ। আৰু মানে যিটো ৰাস্তাটো আপোনালোকক দেখাইছোঁৱেই। আৰু অলপ আগত মই মানে এনেকুৱা আমি কিছুমান ভয়াৱহ ঠাই পাৰ হৈ আহিছোঁ। মানে কি বুলি ক'ম, বহুত বেছি ভয় লাগি গৈছে। ভিডিঅ' কৰা নহ'লে আপোনালোকে দেখিছে। এইমাত্ৰ জাষ্ট মুকুটদাই এষাৰ কথা কৈছে যে আমি মানুহে আধুনিকতাৰ অহংকাৰত যিমান প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি যাম, সিমানে কিন্তু প্ৰকৃতিয়ে ইমানখিনি সহ্য কৰি আছিলে যে কি তহঁতে যিমান কৰি থাক। বাট এয়া দেখিছে নহয় আপোনালোকে, ৰাস্তা দেখিছে, এটা হাইৱে কমপ্লিটলি ব্লক। যিখন পাহাৰ আছে, পাহাৰখন আপোনালোকে মন কৰিছে, এই পাহাৰখন সম্পূৰ্ণৰূপে যি লেণ্ডশ্লাইডত সম্পূৰ্ণৰূপে বাগৰি গৈছে। আৰু মুকুটদাই যিষাৰ কথা কৈছিলে সেইষাৰ মই কৈ আছোঁ আপোনালোকক ব্লগত, যে আমি মানুহে আধুনিকতাৰ কালগ্ৰাসত পৰি যিমান প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই আছোঁ, সিমানখিনি প্ৰকৃতিয়ে কিন্তু নীৰৱে সহ্য কৰি গৈ আছে। বাট এতিয়া প্ৰকৃতিয়ে যেতিয়া ৰুষ্ট হৈছে, ৰুষ্ট হোৱাৰ এটা একদম ডাঙৰ প্ৰমাণ আপোনালোকক মই কৈ দিছোঁ। এই যিটো ৰোড, শিলচৰ যিটো ৰোড, বৰ্তমান হাফলঙৰ পৰা শিলচৰ আহি থাকোঁতে, ডিমা হাছাওৰ পৰা শিলচৰ আহি থাকোঁতে যিটো ৰোডেদি বৰ্তমান আমি আহি আছোঁ, এই ৰোডটো দৰাচলতে যিটো 27 নেশ্যনেল হাইৱে হয়। এয়া আপোনালোকে চাব পাৰে, পূৰা গছ চছ দেখিছে, এনেকৈ ওলমি আছে, বাগৰি আছে। কিমান ভয়াৱহ ৰাস্তা। অথনি এনেকুৱা এটা ৰাস্তা হৈছে যে প্ৰায় গাড়ী চকা ডুবি গাড়ী ফচি যোৱা নিচিনা পানী আছিল, তাত নামি পেলাই আমি আহিবলগীয়া হৈছে। চাব পাৰে কিমান এটা ডেঞ্জাৰ হয়। আৰু এইপিনে একদম সম্পূৰ্ণ দ খাৱৈ। আৰু এয়া দেখিছে আপোনালোকে, এয়া যিখিনি আপোনালোকে পাহাৰ দেখিছে, এয়া পাহাৰৰ যে আপোনালোকে মাটি দেখিছে, এয়া আগতে দৰাচলতে এইটো 27 নেশ্যনেল হাইৱে হয়। ইয়াতে হাইৱে আছিলে, মাজেদি ডিভাইডাৰ আছিলে। এতিয়া আমি যিটো ছাইডেদি আহি আছোঁ, এতিয়া আপুনি ক'ব নোৱাৰিব সেইটো দৰাচলতে আমাৰ গাঁৱৰ পিনে যদি চাব যাওঁ পথাৰৰ ৰাস্তা হয় নে এইটো এতিয়া 27 নেশ্যনেল হাইৱে হয়, আপোনালোকে ক'ব নোৱাৰিব। ইমান বেছি ভয়ংকৰ অৱস্থা। গতিকে এটা অনুৰোধ জনাম ব্লগটোৰ জৰিয়তে, প্ৰকৃতিৰ ওপৰত যিমান আমি এতিয়ালৈকে অত্যাচাৰ কৰিছোঁ, বন্ধ কৰিবলৈ হৈ গ'ল। কাৰণ প্ৰকৃতি যেতিয়া ৰুষ্ট হয়, তাৰ একদম ডাঙৰ উদাহৰণ এয়াই। আৰু আপোনালোকে দেখিছে, মানে প্ৰথম এনেকুৱা হৈছিল যেতিয়া প্ৰে ফৰ ডিমা হাছাও বুলি বহুতে ষ্টেটাছ দিছিলে, বা ষ্টেচনটো দেখিছিলোঁ, হয়তো সেইটো ডিমা হাছাও ষ্টেচনে আছিল, যিটো বহুত কেইদিনমান আগত ভাইৰেল হৈছিলে। তো তেতিয়া আমি ইমান গুৰুত্ব দিয়া নাছিলোঁ যে হৈছে আৰু ভাল হৈ যাব, ঠিক ঠাক হৈ যাব। বাট আজি যেতিয়া আমি এতিয়া ডিমা হাছাওৰ পৰা হাইলাকান্দি গৈ আছোঁ, তো এই ৰাস্তাটোত যেতিয়া পাইছোঁহি, চাব পাৰে দেখিছে কেনেকুৱা এক ভয় লগা দৃশ্য। এইবিলাক সম্পূৰ্ণ ৰাস্তানে মানে কি বুলি ক'ম আপোনালোকক ধৰিব নোৱাৰি। দেখিছে আপোনালোকে সম্পূৰ্ণ পাহাৰখন খহি গোটেই ৰাস্তা ব্লক কমপ্লিট। একো নাই, সন্মুখত দেখিছে মস্ত মস্ত গাঁত। দৰাচলতে এয়া পথাৰৰ গাঁত নে হাইৱে, আপোনালোকে নিজে চিন্তা কৰিছে। গতিকে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰাটো কমাই দিয়ক আপোনালোকে। প্ৰকৃতিৰ ওপৰত যিমান অত্যাচাৰ আমি কৰি যাম, সিমানে কিন্তু প্ৰকৃতিয়ে এতিয়া নীৰৱে সহ্য কৰি আছে, কিন্তু প্ৰকৃতিও এদিন ৰুষ্ট হ'ব। আপোনালোকে মন কৰিব পাৰে কিমান এটা বেয়া ৰাস্তা, চাই যাব পাৰে। তো এই ব্লগটো মই মানে এটা এৱাৰনেছৰ কাৰণে দিব বিচাৰিছোঁ, যে আপোনালোকে চাওক, আপোনালোকে বুজি পাওক। দেখিছেনে কিমান বেছি বোকা। আপোনালোকে চাওক যে আমি যিমান প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছোঁ, এই অত্যাচাৰ আমাৰ কমাবলৈ হৈ গ'ল নে কি কয় মুকুটদা? নিশ্চয় ভাই, আমাৰ অত্যাচাৰ কমাব হৈ গ'ল। নহ'লে এনেদৰে আৰু বহুত দৃশ্য আমি দেখিবলগীয়া হ'ব পাৰে। নামিব লাগিব নি? এই ব্লগটো যিমান পাৰে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব, কাৰণ এতিয়া বৰ্তমান বাৰু যি নহওক
ৰোড ৰাস্তা ভাল কৰা কৰ্মচাৰী লাগি আছে অসম চৰকাৰৰ তৰফৰ পৰাই হৈছে নিশ্চয় ৰাস্তাটো আকৌ ঠিক কৰিবলৈ বৰ্তমান কাম কৰা মানুহ বৰ্তমান আমি ৰাস্তাত লগ পাই আহিছোঁ বহুতেই ৰাস্তাটো ঠিক কৰিবলৈ এতিয়া লাগি আছে কিন্তু তাৰ আগতে আপোনালোকক এৱাৰনেছৰ কাৰণে কেৱল মাত্ৰ এৱাৰনেছৰ কাৰণে কৈছোঁ আপোনালোকে প্ৰকৃতিৰ ওপৰত আমি যি ধ্বংসলীলা চলাই গৈ আছোঁ সেই ধ্বংসলীলা বন্ধ কৰিব হৈ গ'ল আৰু মই ইয়াৰ আগতেও মই নহয় ৰাস্তাবিলাক মানে পাহাৰ যিটো খনন পাহাৰ খনন কাৰ্যটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে সেইটোৱে বৰ্তমান পাহাৰ খনন কাৰ্য হৈ থাকে বা গছ কটা কাৰ্য হৈ থাকে যিমানেই পাহাৰ কাটিব যিমানেই গছ কাটিব সিমানেই প্ৰকৃতি ৰুষ্ট হ'ব আৰু প্ৰকৃতি ৰুষ্ট হ'লেতো এইবিলাকেই তো আপোনালোকে নিশ্চয় বুজি পাইছে যে পাহাৰ খনন কাৰ্যটো আমি এতিয়া কি কৰোঁ ঘপাঘপ অট্টালিকা বনাবলৈ কাৰণে ধুমাধুম পাহাৰ কাটোঁ তাত ঘৰ বনাওঁ অট্টালিকা বনাওঁ কিন্তু কিমান ভয়াৱহ এটা পৰিৱেশ কিমান ভয়াৱহ এটা পৰিস্থিতি তাৰ উদাহৰণ এয়া আপোনালোকক দেখাইছোঁ এই ব্লগটো আহি আছে বোলা আহি আছে কিমান আমাৰ মানে পিছত যিখন বলেৰো ভান আছে তাতে আমাৰ আৰ্টিষ্টৰ টীমটো আছিলে তো তাত দুগৰাকীকৈ ছোৱালীও আছে গতিকে এইটো বহুত বেছি ৰিক্সি হয় ৰাস্তাটো এইপিনে ৰাস্তা মেৰামতি কাম চলি আছে বা কেমেৰা পোহৰত অহা নাই কিন্তু মানে কি ক'ম আৰু পাহাৰ খনন কাৰ্যটো যদি ৰোধ কৰা নাযায় অসম চৰকাৰক এটা বিশেষভাৱে অনুৰোধ আপোনালোকে পাহাৰ খনন কাৰ্যটো ৰোধ কৰক যাতে এনেকুৱা পৰিস্থিতি আৰু দ্বিতীয় দিন দেখিবলগীয়া নহয় তো ব্লগটো এণ্ডলৈ চাওক একদম হাইলাকান্দিতহে হয়তো আৰু শ্বুট কৰিব পাৰোঁ কাৰণ ইমান বেছি ডেঞ্জাৰ ইমান বেছি ভয় লগা কি বুলি ক'ম সেইখিনি যদি বকি নিদিলোঁ হয় তো ফ্ৰেণ্ডছ ফাইনেলি অকণমান ভাল ৰাস্তা পাইছোঁহি নাজানো আৰু কি হয় সেইপিনে অৱস্থা দেখিছে পূৰা গা ধোৱা নিচিনা মুকুটদাৰ অৱস্থা দেখিছে হয় একদম কমপ্লিট আমাৰ টীমটো যিটো টীম আহি আছিলোঁ আমি 9জনীয়া এটা টীম আহি আছোঁ 9জনীয়া টীমটোৰ অৱস্থা একদম বহুত বেছি বেয়া 6জনৰ অৱস্থা বেয়া কাৰণ তাতে দুগৰাকী লেডিজ আছিল লেডিজ কেইগৰাকী বাদ দি আৰু সেই তেখেতসকলক বাদ দি মানে বাকী গোটেইকেইজনৰ অৱস্থা বহুত বেছি বেয়া এতিয়া অকণমান ভাল ৰাস্তা পাইছোঁ তো কি বুলি ক'ম অলপমান ভাল ৰাস্তা পাইছোঁ যদিও এতিয়াও ইমান পাৰফেক্ট ৰাস্তা বুলি ক'ব নোৱাৰি এইবিলাক দেখিছে পূৰা লেণ্ডশ্লাইড আগত দেখিছে মানে কি হ'ল আমাৰ এই চুমুখন যিখন আমি ভানত বৰ্তমান আহি আছোঁ এই ভানখন পূৰা পানীত মানে ফচি গৈছিল তাৰে আমাৰ ঢুলীয়া ল'ৰাজন এক্টিং কৰা ল'ৰাজন তাৰপিছতে যিজন আমাৰ এক্টিঙৰ ইনচাৰ্জ যুগল দা তাৰপিছতে প্ৰীতম দা আমি গোটেইখিনি নামি আহিলোঁ নামি অহাৰ পিছৰ পৰ্যায়টো মানে কি বুলি ক'ম আৰু বুজাব নোৱাৰি ইমান বেছি মানে বেয়া হ'ব বুলি আমি ভাবা নাছিলোঁ মানে বহুত বেছিয়ে বেয়া কেতিয়া হাইলাকান্দি পাওঁগৈ ঠিক নাই আৰু প্ৰায় 60 কিলোমিটাৰ আমাৰ হাইলাকান্দিলৈ বাকী আছে এতিয়ালৈকে আমি টাউনৰ কোনো নামো নিচান দেখা নাই ক'ৰবাত যে টাউন পাম আৰু প্ৰায় 4-5 কিলোমিটাৰ মূৰত এইখিনি কোনো ৰেচিডেঞ্চিয়েল এৰিয়াই নহয় ইয়াত কোনো মানুহেই নাই মানে কি ক'ম মানে একদম বহুত ভয়ানক পৰিস্থিতি এইটো ৰাস্তাত মই পুনৰবাৰ আপোনালোকক কৈ আছোঁ মোৰ দি আনন্দিং জাৰ্ণি ফেমিলিৰ প্ৰতিজনকে মই পুনৰবাৰ কৈ আছোঁ যদি আপোনালোকে হাফলঙৰ পৰা হাইলাকান্দি আহিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে পৰাপক্ষত দিনৰ ভাগত ট্ৰেভেল কৰিব ৰাতি ভুলতো ইয়াত নাহিব আৰু যিটো মানে ৰাস্তা যিটো চিটুৱেশ্যন পৰাপক্ষত নহাটোৱে আপোনালোকৰ কাৰণে বেটাৰ এনেকুৱা দুটামান আমি ৱাটাৰ ক্ৰছিং কোনটো ৰাস্তা কোনটো ৰাস্তা চিধা আছে তো এনেকুৱা আমি কিছুমান ৱাটাৰ ক্ৰছিং পাৰ কৰি আহিছোঁ আমাৰ ৰাস্তাও ভুল লাগি গৈছে বৰ্তমান এনেকুৱা কিছুমান ৱাটাৰ ক্ৰছিং পাৰ হৈ আহিছোঁ মানে কি ক'ম আপোনালোকক বুজাব নোৱাৰিতো এইটো ভিডিঅ' মই কেৱল আপোনালোকক ইনফৰমেশ্যন এৱাৰনেছৰ কাৰণে দিছোঁ আপোনালোকে ভিডিঅ'টো এণ্ডলৈ চাই গৈ থাকিব আকৌ গুগল মেপ চাওঁ কাৰণ মানে কি বুলি ক'ম সম্পূৰ্ণ এটা ভয়াৱহ ৰাস্তা এই ৰাতিটো জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ তো এটাই কথা কওঁ হালত একদম বেয়া জাষ্ট এইপিনে গাড়ীখন ফচি গৈছিল আমাৰ আৰ্টিষ্টৰ টীমটো এতিয়া বৰ্তমানেও পিছতে আছে বহুত বেছি বেয়া অৱস্থা আৰু এনেকৈ মানে নহ'ব এনেকৈ নোৱাৰি
মানে আৰু কিমান টাইম লাগিব আমাৰ হাইৱে পাওঁতে কোনো কথা আমি ধৰিব পৰা নাই বৰ্তমান সময়ত চ' চাই থাকক ভিডিঅ'টো এণ্ডলৈ চাই গৈ থাকক আপোনালোকে কিমান বেছি ডেঞ্জাৰ হয় পৰাপক্ষত এইটো ৰাস্তা দি ৰাতি ট্ৰেভেল নকৰিব ৰাতি ট্ৰেভেল কৰাটো বিৰাট বেছিয়ে ভয়ংকৰ হয় এইটো ৰাস্তা দি তো চাই গৈ থাকক বহুত বেছি বিপদৰ সন্মুখীন হৈছোঁ আজি চ' গাইছ আপোনালোকে নিশ্চয় দেখা পাইছে কেনেকুৱা এটা শিহৰণকাৰী ঘটনা কেনেকুৱা এটা শিহৰণকাৰী দৃশ্য মানে ৰাতি যিটো ৰাস্তাত আমি মানে ফচিছিলোঁ হাফলঙৰ পৰা হাইলাকান্দি যোৱা একমাত্ৰ সেইটোৱে ৰাস্তা আছিল আৰু সেই ৰাস্তাটোত যেনেকৈ আমি ফচিছিলোঁ তাৰ পৰা বহুত দূৰ দূৰলৈ কোনো ধৰণৰ মানুহ নাছিল হেল্প কৰিবলৈ কোনো ধৰণৰ মানুহ নাছিল কিন্তু আমাৰ ভাগ্য ভাল আছিল যে আমাৰ যেতিয়া LED ভানখন ফচি গৈছিল আমি দুজন ড্ৰাইভাৰ আৰু এজন হেল্পাৰ পাইছিলোঁ তেওঁলোকক বহুত বেছি ধন্যবাদ দিব লাগিব তেওঁলোকে আমাক বহুত বেছি হেল্প কৰিলে ইয়াৰ দ্বাৰা মই এটা কথাই কওঁ আপোনালোকে আমি মানুহে যেতিয়ালৈকে প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলাই গৈ থাকিম বা প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি থাকিম প্ৰকৃতিয়ে খুব মনে মনে সহ্য কৰি গৈ আছে কিন্তু যেতিয়া প্ৰকৃতিয়ে ধ্বংসলীলা কৰিব গতিকে তেতিয়া মানুহৰ কিন্তু কোনো অস্তিত্ব নাইকিয়া হৈ যাব তাৰ এক বিশেষ উদাহৰণ এই পথটি ডিমা হাছাওৰ এই পথটি আপোনালোকে নিশ্চয় মন কৰিছে চ' এইটো এটা ইনফৰমেশ্যন ব্লগ হয় প্লিজ আপোনালোকে ব্লগটো পাৰে মানে শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল হৈছে ভিডিঅ'টো লাইক এণ্ড কমেণ্ট কৰি দিব বাকী নেক্সট ভিডিঅ' আহি আছে সোনকালে ঘৰলৈ গৈ আছোঁ গাঁৱলৈ গৈ আছোঁ গাঁৱত ৰাসৰ ভিডিঅ' আহি আছে তো ভিডিঅ'বিলাক আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিম এটা সৰু ভিডিঅ' আপোনালোকৰ মাজত জাষ্ট এটা ইনফৰমেশ্যনৰ বাবে আপোনালোকক মই ভিডিঅ'টো দেখালোঁ আৰু এটাই কথা কওঁ ছেভ নেচাৰ আমাৰ যি পাহাৰ খনন কাৰ্য আছে পাহাৰ খনন কাৰ্য বন্ধ কৰিব লাগে পাহাৰ খনন কাৰ্য যদি বন্ধ নকৰোঁ এয়া দৃশ্য আমি এতিয়া নতুনকৈ দেখা নহয় আমি আৰু দেখিবলৈ পাম গতিকে তাৰ আগতে আমি নিজে সতৰ্ক হোৱা ভাল গতিকে গছপুলি ৰোপণ কৰক আৰু লগতে পাহাৰ যি খনন কাৰ্য পাহাৰ কাটি যি বিল্ডিং বনোৱা হৈছে বা ৰাস্তা ঘাট বনোৱা হৈছে সেইবিলাক বন্ধ কৰক নহ'লে মানে ইয়াতকৈ আৰু ভয়ংকৰ পৰিস্থিতি আমি দেখিবলৈ হয়তো পাম গতিকে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ এৰিলোঁ তিলেন টাটা বাই বাই আৰু যদি চেনেলটো ভাল পায় ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ লেটেষ্ট ভিডিঅ'বিলাক পাই থাকিবলৈ বেল আইকনটো দবাই দিবলৈ পাৰিব লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ এৰিলোঁ তিলেন টাটা বাই বাই